গৰমৰ দিনকেইটাত যদি বন্ধ বাৰ পৰে মায়ে মোক ৰাতিপুৱাই সোধে আজি কি খাবি আৰু মই তেতিয়াই কওঁ টেঙাৰ আঞ্জা। সদায় মানে দিনত টেঙাৰ আঞ্জা খামেই আমি বন্ধৰ দিনত। আজিও পিছে সেইটোৱে হ'ল ৰাতিপুৱাই মায়ে বেপাৰীৰ পৰা মাছ ৰাখিলে আৰু দেউতাই আনিলে মধুসোলেং। আপোনালোকক যদিও বা মধুসোলেং বুলি কৈছো আমাৰ ফালে কিন্তু এয়া মুতফল আম টেঙা বুলিহে কয়। আপোনালোকে বুজি পাবৰ বাবে মই তেনেকে ক'লো। বাৰু দুপৰীয়া এইখিনি মই ভাজি ললো আৰু বনাব আহিলো। আৰু টেঙাৰ আঞ্জাটো চবে বনাব জানেই। মাৰ নিচিনাকৈ টেঙাৰ আঞ্জা একদম চিম্পুলকৈ বনাইছো। প্ৰথমতে সৰিয়হ ফুটাই দি তাত শাকখিনি দি দিছো, মানে মধুসোলেং পাতখিনি দি তাৰ পিছতে নিমখ হালধি দি তাত গৰম পানী দি দিছো আৰু দি উতলাৰ পিছতে মাছখিনি দিছো। শেষত আমি যিহেতু আলু নিদো টেঙাৰ আঞ্জাত সেইকাৰণে পিঠাগুৰি অকনমান এনেদৰে পানীত মিক্স কৰি দি দিছো আৰু এয়া মোৰ টেঙাৰ আঞ্জা ৰেডি। টেঙাৰ আঞ্জা থাকিলে বৰ বিশেষ একো নালাগে। আজি কলডিল ভাজি আৰু দালি লগত এটা